Hello guys, good morning everyone. আজি vlogটোত মই আৰু মোৰ মা দেউতাৰ লগত মই vlogটো বনাইছো। আজি আমি গৈ আছো পদুমণি থান আৰু আপুনি এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। মই আপোনাক বহুত গাল এক্টিভিটিজ কৰা দেখাম। আৰু আপুনি জানেনে আমি ক'লৈ গৈছো? আমি পদুমণি থানলৈ গৈছো। এতিয়া আমি মন্দিৰৰ পৰা ওলাই পিনি পাৰ্কলৈ গৈ আছো। আপোনালোকক মই দেখাম কি পাৰ্কখন কেনেকুৱা। আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া আমি পাৰ্কলৈ আহি পালো আৰু এতিয়া আমি খেলিবলৈ গৈ আছো। এতিয়া আমি খেলি আছো। ইয়াৰ মানে পদুমণি থানত ইমান গাল এক্টিভিটিজ আছে কি মই ভাবিয়ে থাকি গ'লো কি কোনটো গেম খেলোঁ। সেইকাৰণে আমি চিছতো খেলিলোঁ ফাৰ্ষ্ট অফ অল। তাৰপিছতে আমি জুলনা খেলিলোঁ। তাৰপিছতে এয়া আপুনি চাব পাৰে, এখন ভাবিছে চাগে এইটো মোৰ কোন হয়। এইটো মোৰ একচুৱেলি ভাইটি হয়, মোৰ মানে দেউতাৰ ভাইটিৰ ল'ৰা। চ' আমি এতিয়া খেলি আছোঁ। চাইড খেলি আছে, মই মষ্ট কৰি জুলনা খেলি আছোঁ। এতিয়া আমি ব'টিং কৰি আছোঁ, আপুনি চাবই পাৰে। আমি এইটো ব্ৰিজটো পাৰ হৈ গ'লোঁ। আমি ইমান খেলিলোঁ, ফূৰ্তি কৰিলোঁ আৰু ইয়াত বহুত গাল এক্টিভিটিজ আছে। আপুনি জানেনে এই পদুমণি পাৰ্কখন? আপুনি ইয়াত আহিব পাৰে। ইয়াত মানে বহুত গাল এক্টিভিটিজ আছে কৰিবলৈ, যেনেকৈ নাও, এই ব'টিং কৰাটো মানে এনেকুৱা এক্টিভিটি যোনটো এইটো আপুনি চাবই পাৰে। ইয়াত কি পেডেল মাৰি পিনি যাব লাগে। এনেকৈ মানে গ'লেতো ভৰি এক্সাৰচাইজ হৈ যায় ন, তো আপুনি ইয়ালৈ আহিবও পাৰে। Passenger. We are passengers. হৈ গ'ল। এইফালে মা আমাৰ ব্লগ কৰি আছে। আপুনি দেখিছেনে ইমান ধুনীয়াকৈ নাহৰ ফুল ফুলি আছে। বিহু আহিলে আৰু নাহৰৰো ফুল ফুলিলে। ইমান ধুনীয়া গোন্ধাইছে। মই ভাবিছিলোঁ কি কোন নাহৰৰ ফুল আছে, মই দেখাই নাছিলোঁ প্ৰথমত। ইয়াত ইমান ধুনীয়াকৈ কুলিয়ে বিনা আছে, শুনি পিনিয়ে বহুত ভাল লাগি যায়। বিহুত ইমান কুলিয়ে বিনাই বহুত ভাল লাগে শুনি। আপোনাৰ ভাল লাগেনে নাই আপুনি কমেণ্টত জনাব। আমি পাৰ্কৰ পৰা ওলাই পিনি এতিয়া হোটেললৈ গৈ আছোঁ। এয়া আমাৰ মা, পাপা, মই, বা আৰু মোৰ ভাইটি কিবা এটা খাবলৈ হোটেললৈ গৈ আছোঁ। আজি হোটেলেই খোলা নাই কিয়কি আজি ছানডে। এয়া আমি হোটেল বিচাৰি পালোঁ আৰু এতিয়া আমি হোটেললৈ নামিব লৈছোঁ। এতিয়া আমি হোটেললৈ আহি পালোঁ। এয়া চাওক, এতিয়া আমি হোটেললৈ আহিছোঁ। আমি তাত পাৰ্কত গৈ পিনি খুব ভাগৰ পালোঁ। সেইকাৰণে আমি ভাবিলোঁ কি অকণমান হোটেলত সোমাই যাওঁ। আমি খালোঁ কাপ কেক, ড্ৰাই কেক, তাৰপিছতে ফ্ৰেঞ্চ ফ্ৰাইজ, মটকা চাই, বহুত গাল খালোঁ। আৰু আপুনি আমাৰ ব্লগটোক ছাবস্ক্ৰাইব আৰু লাইক আৰু ন'টিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিব। এয়া হয় আমাৰ পিক্স আৰু আপুনি কমেণ্টত জনাব কি আমি লাষ্টৰ ফটোটোত কেনেকুৱা লাগিছোঁ।